আজি 15 আগষ্ট সমগ্ৰ দেশৰ লগতে অসমতো উলহ মালহেৰে উদযাপন কৰা হৈছে ৭৩তম স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱসত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে সষ্টম হৈ আছে আৰক্ষী বিভাগ। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত উত্তোলন কৰা হৈছে জাতীয় পতাকা। আগতহে চেলুট মাৰে। নাই নাই একো নাই, সোমাই যা টিভিটোত। তেসত্তৰতম স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। এতিয়া আমি লুচি চাহ খাম, তাৰপিছত আমি দেশৰ সাংগঠনিক কথা কিছুমান ভাবিম। আপুনি যে চোতালত এনেকে মানুহ গোটাই মেল পাতিছে, থানাত গৈ পতাকা নুতুলাই কেলে? খেদি দিয়াৰ পিছত চাহ কেনেকে যাব? মোক খেদি দিয়া নাই, ট্ৰেন্সফাৰ দিছে। হ'ব, ইয়াত এতিয়া ভেকু ভাওনা মেলি থাকিব নালাগে। যাওক থানালৈ যাওক। কি কথা ক'বলৈ আহিছা ভেকু ভাওনা বুলি? কাক কথা কৈছা তুমি? মোক এজন পুলিচক আজি দিনটোত এইষাৰ কথা কোৱাৰ কাৰণে এৰেষ্ট কৰাই দিব পাৰো জানা? এই হ'ব, ময়ো চাম এতিয়া থানাত জইন নকৰাৰ কাৰণে কোনে কাকে এৰেষ্ট কৰায়। ছাৰ এইখন থৈ দিয়াচোন, ৰবা দিয়ক। ঐ ছাৰ কি পিন্ধিছা এইটো? হাফ পেণ্ট। তোমাৰ ব্ৰেইনটো বেয়া হৈছে নেকি? কিয় ছাৰ? মইতো ৰেডিয়ে হৈ আছো। কিয় ৰেডি হৈ আছে? ছাৰ ক'ৰবাত যদি এতিয়া বম চম ফুটে দৌৰ মাৰিব নালাগিব জানো? ছাৰ গৰমত ঘামত একদম লং পেণ্টটো লাগি লাগি ধৰে ন, সেইকাৰণে হাফ পেণ্টটো পিন্ধি লৈছো। ননচেন্স! লং পেণ্ট পিন্ধা, লং পেণ্ট পিন্ধা। কথা শুনাচোন তাই। তাত কেলে নিকটাই আছ? আপোনাৰ ব্ৰেইনটো সেইটোও ঢুকি নাপায়। ডাইৰেক্ট ব্ৰেইনত ধৰি কথা ক'লি যে তই। বমৰ হয়ত কোনোবাই থানাত হাফ পেণ্ট পিন্ধি আহে। কি হৈছে? কি হৈছে? একো হোৱা নাই ছাৰ। আৰু তুমি লং পেণ্ট পিন্ধাই নাই? এই পিন্ধিবলৈ লৈছিলোহে মাত্ৰ। ঐ ছাৰ ক'ত পিন্ধিছা? ভিতৰত পিন্ধোগে।
পটাপট পিন্ধি আহিছো চব চব অ' ছাৰ বিউটি বেডৰ ব্ৰেণ্ডটো ইমান কম নে? কি হৈছে? নাই একো হোৱা নাই ছাৰ। বল জয় তুমি ডিচিশ্যনটো কিন্তু ভাল নললা। এই আপুনি নিজৰ কামত মন দিয়ক, মোক উপদেশ নিদিব। এই অৰি সি ভাল কথাই কৈছে। কি ভাল কথা কৈছে হে? মই ব্যৱসায় এটা কৰিম বুলি ভাবিছো, তেওঁ আকৌ কিয় বিধি পথালি দি আছে? অ আপুনি ব্যৱসায় কৰিম বুলি ভাবিছে যদি মোৰটোকে কৰক। তোমাৰ কোনটো? আচাৰৰ। মতা মানুহে মাইকী মানুহৰ ব্যৱসায় নকৰে। মতা মানুহে কি আচাৰ নেখায়? তই নাহিলি যে? ব'ল জয় তুমি শিলচৰত গৈ জইনটো মাৰি দিয়া। চৰকাৰী চাকৰি এটানো মানুহে এনেকৈ বাদ দিব পাৰেনে? আহ, অৰি শুনকচোন, ময়ো ভাবিছো দাদায়ো ঠিকেই কৈছে। আপুনি নহলে শিলচৰলৈ গৈ জইনটো কৰি আহকগে যাওক। তেতিয়া বচুৱে আহি ঘৰত আচাৰৰ সোৱাদ লৈ থাকিব পাৰিব। পটুৱাবোৰ এইবোৰ বল। এতিয়া আপুনি কি কৰিম বুলি ভাবিছে? তোৰ কাপোৰযোৰ দিবিচোন মোক। আপুনি ব্যৱসায় কৰিব? এই পুলিচৰ এটিটিউডটো অকণমান সলাব লাগিব। আহ, খুটাই আছা হে? চৰ্দি লাগিছে নেকি? BSFৰ চৰ্দি লাগিছে। একে নাকপানীয়ে চকুপানীয়ে সমান হৈ গৈছে। মই তোমাৰ কথা সুধি আছো। মোৰ নাই লগা। তেনেহলে খুটাই আছা যে? BSFৰ লাগিছে যে। সেইকাৰণে মানে চৰ্দিত কষ্ট পাই আছে যে তেওঁ, সেইকাৰণে BSFৰ হৈ ময়ে খুটাই দিছো। বোলো অলপ আৰাম পালেও পাওক। কি কথা কৈ আছা এইবোৰ? আমাৰ দুইটাৰে বৰ প্ৰেম নহয়। ইটোৱে কষ্ট পালে সিটোৱে সহ্যই কৰিব নোৱাৰো। অ' ছাৰ ৰ'বচোন দেই, মই মানে BSFক ফোন এটা কৰি ভাল পাইছেনে নাই খবৰ এটা কৰি লওঁ। জনাম বাৰু আপোনাক। গিৰিয়েকৰ চৰ্দি লাগিছে, ভৈনীয়েকে ইয়াত খুটাই আছে। মানুহ মাৰি দিব দেই। দাদা কেইটকা হ'ল? বঢ়িয়া লাগিছে দেই খাই কেনে। আপোনাৰ 10 টকা হৈছে। এইটো লওক। পইচা আপুনি দিব নালাগিছে, আপুনি দিয়ক। দাদা পইচাটো লওক। দাদা আপুনি এখন থানাতে নহয় জানো? খুলকি দেচোন, খুলকি দে। পাকলি, আপুনি তাই মোক কি ভাওনা আৰম্ভ কৰিছে? ভাওনা নহয়, দোষী ব্যৱসায়। এই তোক সুধিছো নেকি মই? মনে মনে থাক। এই কি কেইটা? চা বিউটি, টেনচনত আছো, এনেই মাথা গৰম কৰি নাথাকিবি। না আপুনিনো শিলচৰত গৈ জইন কৰি নাহেগে কিয়? মই এখন থানা এৰি কলৈকো নাযাওঁ, লাগিলে ইয়াতে নেমু পানী বিক্ৰী কৰি খাম। চাই এইবোৰ দেখিলে সদায় আহিব। মই কি ভুল কৰিলো? মোৰ মনৰ বিৰুদ্ধে মই কাম এটা কৰিব পাৰো নেকি? বাইদেউ নেমু চাপত খোৱা যে।
সেনেকুৱাই উঠিবলৈ নিদিয়ে তই মাৰি দিলি যে নষ্ট হোৱাতকে মই খাই থৈ দিছো অসমীয়া মানুহ সেনেকুৱা কেনেকুৱা চা নষ্ট হোৱাতকে খাই থৈ দিয়ে এই কি ইফালে সিফালে চাই আছো 5 টকা এটা দিয়ক মই মেনু চপত মাৰি দিয়ক কি মেনু চপত মাৰি দিয়ক হাত পৰি যাব এই কি ইফালে সিফালে চাই আছো 5 টকা এটা দিয়ক মই মেনু চপত মাৰি দিয়ক কি মেনু চপত মাৰি দিয়ক হাত পৰি যাব 5 টকা এটা দিয়ক ভাল হ'ব চব ভাল হ'ব বিউটি ছাৰ কি বোমা ডিফিউজ কৰিব পৰা নাই ডিফিউজ কৰিব পৰা নাই আৰু 50 ছেকেণ্ডছ আছে ফুটিবলৈ নগেনি বাইদেউ মাৰি দিয়ক নেমাৰো মাৰি দিয়কচোন মই কৈছো এগিলাচ খাওক অনিল 5 টকা কি অনিল 5 টকা মাত্ৰ 5 টকা মূৰ্খ অনিল 5 টকা মাৰি দিয়ক এচোহা মাৰি দিয়কচোন উফ ৰাম এনেই টেনচন হৈ আছে যা না এনে কিনো টেষ্ট হৈ আছে ইফালে বোমাৰ টেনচন ইফালে আকৌ BSFৰ চৰ্দি চৰ্দি লাগিছে মই কৈছো নগেনি বাইদেউ চৰ্দিৰ কাৰণে যে মেনু চপত বহুত বঢ়িয়া বস্তু আছে মাৰি দিয়ক মই ইয়াত নেমু পানী খালে চাগে ইফালে BSFৰ নাকৰ পানী বন্ধ হৈ যাব বন্ধ হৈ যাব মাৰি দিয়ক চৰহা খাবি হেই অসমীয়া মানুহ যেতিয়া আৰু নষ্ট হোৱাতকে আৰু অসমীয়া হলেও পেটত নধৰিছে বিউটি ছাৰ কি বোমা ডিফিউজ কৰিব পৰা নাই ডিফিউজ কৰিব পৰা নাই আৰু 50 ছেকেণ্ডছ আছে ফুটিবলৈ অ মা হ'ব ছাৰ হ'ব আপুনি যে ইয়াতে আছে ছাৰ কওক বম ডিফিউজ হৈছে
সন্দেহ হৈছে কিয় কি সন্দেহ চকু চানি বেলেগ আছে মোচন বেলেগ আছে কিবা বেয়া মানুহে লাগিছে ছাৰ কি বোমা ডিফিউজ কৰিছে কোনে কি বেহাৰবাৰী পুলিচে হয় অ'কে ঠিক আছে চালা বোমা দি থানাই উৰাই দিলে অ ক'ত বম দিছে এই দিয়ক মাৰি পেলাইছো এই দে ক'ত বম দিছে এই দে বুলি কৈছে এই দে পইচা ইয়াত বম দিছে পইচা ধৰিছো বম দিছে কোৱা অ ছাৰ এফালে দৌৰি গৈ আছে কি ক'ত ঠিক আছে এই মুহূৰ্তত দিব বিচাৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ খন্তেক সময় পূৰ্বে বেহাৰবাৰী আউটপোষ্টৰ সন্মুখত গ্ৰেনেড নিক্ষেপ কৰিবলৈ অহা অৱস্থাত পুলিচে কৰায়ত্ব কৰে এটা দুৰ্ঘৰ্ষ উগ্ৰপন্থীটো কৰায়ত্ব কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় আগবঢ়াইছিল মোহন নামৰ এজন ল'ৰাই বা ঐ মোহনে এইটো কম কাম কৰা নাই দেই আৰু সেয়েহে অসম চৰকাৰে 15 আগষ্ট উপলক্ষে তৎকালীনভাৱে এই মোহন নামৰ ল'ৰাজনলৈ আগবঢ়াইছে সাহসিকতাৰ পুৰস্কাৰ ভণ্টি মোহনে সাহসিকতাৰ পুৰস্কাৰ পালে তাকেও অ মাই ডগ মই পুৰস্কাৰ পাইছো সঁচাই পাইছো ছাৰ সাহসিকতাৰ পুৰস্কাৰ পাইছো সাহসী টকা পুৰস্কাৰ পাই গৈছো ছাৰ পাইছো ছাৰ পাইছ অ মাই ডগ কি হৈছে তোৰ আৰে মোহন